নমস্কাৰ, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ ৰঙালাও আগৰ দুটা ৰেচিপি। এটা হৈছে ৰঙালাও ভাপত দিয়া, আনটো হৈছে ৰঙালাও পাতৰ চাটনি। ৰঙালাও পাতৰ চাটনিৰ কাৰণে মই পাতখিনি ভালদৰে ধুই অলপ ডাঙৰ ডাঙৰকৈ কুটি লৈছোঁ। ৰঙালাও পাতৰ চাটনি বনাওঁতে যিহেতু পাতখিনি সিজাই লোৱা যাব, সেইবাবে ডাঙৰ ডাঙৰকৈ কুটি ল'লেও হ'ব। আনফালে ৰঙালাও ভাপত দিবৰ কাৰণে মই দুটা কেঁচা জলকীয়া, এচামুচ আফুগুটি, এচামুচ বগা ক'লা সৰিয়হ মিক্স কৰি তাতে অকণমান আদা আৰু 4-5 ফুটা নহৰু দি মিক্সিত পেষ্ট বনাই লৈছোঁ। এতিয়া কেৰাহীত মই ৰঙালাও আগখিনি দি লৈছোঁ। তাতে মোৰ সোৱাদ অনুযায়ী দি দিম অলপমান নিমখ আৰু অকণমান হালধি। ইয়াৰ লগতে মই দি দিছোঁ অলপমান কুটা পিঁয়াজ আৰু এইখিনিৰ লগতে মই আগতে বনাই লোৱা পেষ্টখিনিও ইয়াৰ লগত মিলাই দিছোঁ। এই গোটেই সামগ্ৰীখিনি এতিয়া মই ভালদৰে মিহলাই ল'ম। মছলাখিনি ভালদৰে মিহলাই লোৱাৰ পাছত মই ইয়াতে দি দিছোঁ অলপমান মিঠাতেল। মিঠাতেল চামুচ দি ভালদৰে মই গোটেই সামগ্ৰীখিনি আকৌ মিহলাই পেলাইছোঁ, যাতে গোটেই সামগ্ৰীখিনি ভালদৰে মিহল হৈ যায়। এতিয়া মই কেৰাহীখন জুইৰ ওপৰত তুলি দিছোঁ আৰু তাতে মই দি দিছোঁ আগতে সিজাই থোৱা কেইটামান কঁঠাল গুটি। আপোনালোকে কঁঠাল গুটিৰ সলনি সোৱাদ অনুযায়ী আলু দিব পাৰে। এতিয়া শাকখিনি ভালদৰে সিজিবৰ বাবে ঢাকন মাৰি দিছোঁ। আনফালে মই গেছত অন্য এটা কেৰাহী বহাই দিছোঁ। এতিয়া ইয়াতে মই আগতে কাটি থোৱা ৰঙালাও পাতখিনি বহাই দিলোঁ আৰু সিজিবৰ বাবে ৰঙালাও পাতখিনি দি দিলোঁ অলপমান পানী। আনফালে মোৰ ভাপত দিয়া ৰঙালাও আগখিনি অলপ সিজা হোৱাত তাতে মই লাগি ধৰাত অলপমান পানী দি দিম, যাতে ভালদৰে সেইখিনি সিজি উঠে। আনফালে মোৰ ৰঙালাও পাতখিনি ভালদৰে সিদ্ধ হৈ গৈছে। পাতখিনি ভালদৰে সিজি হোৱাত পাতৰ পৰা পানী শুকাই যোৱালৈকে ভাজি লৈ মই পাতখিনি কাঢ়ি দিছোঁ আৰু সেইখন কেৰাহীতে অলপমান মিঠাতেল দি তাতে মই দি দিছোঁ দুটা শুকান জলকীয়া, অলপমান কুটি থোৱা পিঁয়াজ, 1 ইঞ্চিমান আদা আৰু 4-5 ফুটা নহৰু। এই গোটেই সামগ্ৰীখিনি মই ভালদৰে ভাজি ল'ম। এতিয়া মোৰ ৰঙালাও আগৰ লগত কঁঠাল গুটি ভাপত দিয়া সম্পূৰ্ণৰূপে সিজি গৈছে। ৰঙালাও পাতৰ চাটনিৰ কাৰণে ভাজি থকা পিঁয়াজ, নহৰু, আদা ব্ৰাউন কালাৰ হোৱাৰ লগে লগে মই এখন ডিছত কাঢ়ি ল'ম আৰু সেইখিনি তেলতে মই দি দিম কেইটামান কালজিৰা আৰু তাতে মই দি দিম সিজাই থোৱা ৰঙালাও পাতখিনি। এইখিনিত অলপমান নিমখ দি ভালদৰে ভাজি ল'ম। এতিয়া ৰঙালাও ভাপত দিয়াখিনি বাতি এটাত কাঢ়ি লৈ তাতে মই এচামুচ মিঠাতেল দি গোটেইখিনি ভালদৰে সানি ল'ম। আপোনালোকে এই ভাপত দিয়াটো ৰস ৰাখোঁ বুলিলে ৰসতো ৰাখিব পাৰে, নহ'লে শুকানো একেবাৰে পানীটো শুকুৱাই দিব পাৰে। যেনেকেই নাৰাখক দুয়োটাই খাবলৈ সমানেই জুতি লগা হয়। আনফালে মই মিক্সিত পেষ্ট বনাই ল'ম। ইতিমধ্যে মোৰ 2 বিধ ৰন্ধা হৈ গৈছে। আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।